তেজপুৰৰ পৰা আহি আছিলো ছাৰ তেজপুৰৰ পৰা আহি আছিলো ছাৰ অকমান খাইছিলো দে ছাৰ মিছা কথা নকওঁ অকমান মই খাইছিলো তেজপুৰৰ পৰা ছাৰ গাড়ী লৈ মই আহি আছো 1 কিলোমিটাৰ মান আহি পাইছোহি ছাৰ মই ধুনীয়াকে স্কুটাৰ এখন পাইছো ধুনীয়াকে চাইড দিছো ছাৰ তাৰ পৰা আকৌ মই গাড়ী চলাই আহি আছো ছাৰ আহি ছাৰ মই আকৌ এখন আপোনাৰ ট্ৰাক পাইছো ছাৰ ট্ৰাকখনো মই ধুনীয়াকে চাইড দি দিছো ছাৰ তাৰ পৰা আহি ছাৰ তেজপুৰৰ ওলালো আৰু অলপ আহি ছাৰ আকৌ মই ছাৰ হেৰি এখন পালো নাইট চুপাৰখনো ছাৰ মই সুন্দৰকে ধুনীয়াকে চাইড দি দিলো ছাৰ তাৰ পৰা আহি ছাৰ পাগলজনী পালো সেইজনীকো চাইড দিছো ছাৰ তাৰ পৰা বুজিছে নে ছাৰ মদাহী দুটামান পালো সিহঁতকো মই চাইড দিছো ছাৰ তাৰ পৰা আহি মই আপোনাৰ আকৌ এনেকে আহি আছো এখন ট্ৰাক পাইছো সেইখনো চাইড দিছো তাৰ পৰা আহি ছাৰ মই ভুমুৱাগুৰি দলংখন পাইছো দলংখনো ছাৰ মই চাইড দিছো তাৰ পাছত আৰু ছাৰ মই একোৱেই ক'ব নোৱাৰো ইয়াৰ বিছনা তলত আছে বুজিছা তুমি সিফালৰ পৰা খুচা মই খুচিবা নেৰিবা কি পাইছে চুৰ বুলি মোৰ ভয় কণ্টে মাৰিছে যে ভালকে মাৰা ওলা অকমান চাইছো দে চকুত লাগিব চকুত লাগিব তোৰ ফিউচাৰ আছে নিয়ে ওলা ধৰিবা দেই নেৰিবা একেবাৰে তাৰ ষ্টাইল দেখিছা বেলেগ চুৰ কি হ'ল ওলাইছো নহয় ইমান চিঞৰ কেলে কৈছে দেখিলা চিঞৰ কেলে কৈছে এৰিলেতো পলাবি নপলাও মই কৈছো নাই নপলাই দিওঁ এটা কথা কওকচোন ঘৰখনৰ মালিক কোন মই ওলাওতে সময়তে কিমান কষ্ট হৈছে দেখিছা নাই এইবেলিৰ পৰা বিছনাখনৰ চাৰিফালে 4টা ইটা আৰু লগাই দিব ইয়াক এটা কাম কৰ বুইছা কি কৰা ইয়াক বান্ধি ল বলা ৰবা বলা ভাঙি পলাম চকু লগাই লোৱা ৰবা হে চোৰৰ বাহাদুৰি দেখিলা নাই তুমি ভালকে বান্ধা চুৰ কৰ তই চুৰ কৰ গাঠি দি দিছো ৰবা গাঠি দি দিছো ইয়াক বৰুৱা তুমি গম পাইছানে নাই কোৱাচোন মই তোমাৰ কি ৰাতি সোমোৱা গম পাও নহয় গম পোৱা নেকি গম পাও নহয় ভয়ো লাগিছে ৰাতি বিয়লি কথা কিবা হ'ব মই ৰৈ আছো তুমি ৰৈ আছা মই ৰৈ আছো ৰাতিপুৱা সকলোকে মাতিম আৰু ইয়াৰ বিচাৰ কৰিছো দেখিছে কি কৰো ইয়াক খকৰ মুকুটি মাৰি দিওঁ ইয়াক এটা কাম কৰো নি কি হে ইয়াৰ চুলিখিনি খুৰাই পেলাও নি চুলি খুৰালে কি হ'ব হে চুলি তুমি আজি খুৰাবা কাইলৈ গজিব এটা কাম কৰো কি কাম ইয়াক তোমাৰ ইয়াৰ হাত এখন ছেদন কৰি পেলাও হাত ভাঙিলে আকৌ পুলিচৰ ঝামেলাটো আহি পৰিব নহয় বুজিছা নাই আৰু হাত আজি ভাঙিলে তোমাৰ কি হ'ব আকৌ প্লাষ্টাৰ কৰিব ভাল হৈ যাব গতিকে সিমানলৈ নাযাওঁ বুজিছা ইয়াক মানে হেৰি কৰি পেলাও নেকি কি কয় ভৰিকে ভাঙি দিওঁ বুজিছা লৰচৰ কৰিব নোৱাৰা এটা কাম কৰো কি কাম ইয়াৰ চকুকেইটাকে ফুটাই পেলাও বুজিছা তেৰি মানুহটোৱে কেলে এনেকুৱা কথাবোৰ কয় জানো পাই চকুকেইটা ফুটোৱালে কিটো হ'ব সি অকমানি এটা ল'ব গাঁৱে ঘূৰি ফুৰিব এছটিচিত গৈ তোমাৰ গান গাব পইচা ঘটি থাকিব গতিকে এটা কাম কৰো কি কৰে চুৰাত অলপ পানী সানি দিওঁ নেকি চুৰাত পাত আৰু তোমাৰ বান্দৰ কেঁকুৰা মেলো নেকি এই বান্দৰ কেঁকুৰা মেলিলে আকৌ নিজৰ গাটো লাগিব নহয় সেইটো হয় এটা কাম কৰো এই গৰম পানী আনি ইয়াক গাত ঢালি দিওঁ এই তেৰি গৰম পানী ঢালে তোমাৰ পাপা ফুলি যাব নে তাৰপিছত তোমাৰ বাৰ্ণল গঢ়ি দিব ভাল হৈ যাব হেৰি কি হ'ল মই এটা কথা কওঁ যি কৰে আপোনালোকে সোনকালে কৰক মই এঘৰতে ইমান টাইম দিব নোৱাৰো দেই
এইটো দেখিছনে বাৰু তই কাক নিবলৈ আহিছে বাৰু কাক নিবলৈ আহিছে কি হ'ল এই ৰাতিখন হাতত লেম লৈ পেলাই কলে লদিয়াই আছে ফেঁচা এটাই বুজিছনে আজি কেইদিনমানৰ পৰা তোৰ সেই গছজোপাৰ ওপৰত বহি লৈ চিঞৰি আছে নহয় এইটো চৰাই হয় তাক চিঞৰিবলৈ দিয়ক আপুনি লেম লৈ পেলাই বাহিৰত ৰৈ থাকিব নালাগে ভিতৰলৈ যাওক নহয় ঐ কি হ'ল আমাৰ যেতিয়া ককা মৰিব সময় হৈছিলে বুজিছ তেতিয়া তোৰ 7 দিনমান তোৰ এটা ফেঁচায়ে এই গছজোপাৰ ওপৰতে বহি তোৰ নিউ চিঞৰিলে তোৰ 8 নম্বৰ দিনা আমাৰ ককা গ'লেই 8 দিন চিঞৰিলে আৰু আমাৰ ককা কম শকত মস্ত মানুহ আছিলে নিবৰ কাৰণে সি টাইম ল'লে বুজিছ 7 দিন ল'লে 7 দিন আৰু আমাৰ সেই বৌতি যেতিয়া মৰিব সময় হ'ল বুজিছ তেতিয়া ফেঁচাটো আহি তোৰ এই আম গছজোপাৰ ওপৰতে বহি নিউ 3 দিন চিঞৰিলে 4 নম্বৰ দিনা বৌতি গ'লেই 4 দিন চিঞৰিলে ককাতকে আকৌ বৌতি ক্ষীণ আছিলে নহয় দাইটি এই 21 শতিকাত আপুনি সেই অন্ধবিশ্বাসবোৰ লৈ থাকিব নালাগে বুজিছে তই কি কথা কৈছ কলিকালৰ ল'ৰা হয় সেই ভদিয়া যে মাক যে ঢুকাব সময় হৈছিলে তেতিয়া বুজিছ এটা ফেঁচাইটো 2 দিন চিঞৰিলে নিউ চিঞৰিলে 3 নম্বৰ দিনা লৈয়ে গ'ল তাৰমানে ফেঁচাই চিঞৰিলে নিউ ক'লে লৈয়ে যায় সি কয় নিউ বুলি আকৌ ঠিক আছে দাইটি আপুনি মোক এটা কথা বুজাই দিয়ক কি কথা বিহাৰত ফেঁচা আছে নে নাই আছেতো আকৌ আছে বিহাৰত মানুহ মৰে নমৰে মৰে বিহাৰত মানুহ মৰিলে ফেঁচাটোৱে লে যায়েংগা তেনেকে কয় নেকি